आसाम पकास ये कुछ बड़ा चुपे गोसाईगांव सब डिविजन मट्टी झोड़ा पार्ट 1 रे सगेनेन क्लब सेन खन बार धावा जाना महा बॉल एने तको हुई उचुकिदा उना एने हपराव रे दो ताहे कना कोड़ा कुड़िया उना बॉल एने हपराव दो ताहे कना आर उना रे मारंग पेड़ा लेकाते सेटेरे ताहे कना गोमारेन टीएलसीसी नीलेश्वर राय आर सत्यपुर बीसीडीसी रेन भाइस चेयरमैन संजय मुर्मू होना बॉल एने हपड़ाव रे सेटेरे ताहे कना आशा प्रकाश नेल दर्शक कुछ बड़ा चुपना जे उना टोठारेन तीना सरकार माजी हड़ाम सावते बुद्धिजीवी को ओना बॉल एने हपड़ाव रे सेटेर को ताहे कना आशा प्रकाश नेल दर्शक कुछ बड़ा चुपना खेल प्रतियोगिता जहार दिल अखिल जियार गर्ल्स एफसी क्लाबर विजयी হৈছে তেখেতসকলক মই ধন্যবাদ আৰু শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিলোঁ। ঘূৰ্ণিখাতাৰ যি পুৰুষসকলৰ ঘূৰ্ণিখাতাৰ জুনিয়ৰ এফচি ক্লাবৰ দলে বিজয়ী হৈছে তেখেতসকলক মই আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিলোঁ। আৰু আজি যিসকল দলে ইয়াত অংশগ্ৰহণ কৰিছে হয়তো পৰাজয় কৰিছে তেখেতসকলকো মই অভিনন্দন জ্ঞাপন কৰিলোঁ। কিয়নো পৰাজয় মানুহৰ জীৱনত যে গোটেই জীৱনটো হাৰ বুলি নহয়, ফেইলাৰ ইজ দ্য সাকসেস অফ পিলার বলে একটা কথা আছে। আমি ফেল হৈ পেলাই আমি নিজৰ বিজয়ত স্থানত উপনীত হ'ব পাৰোঁ। আৰু এইখন অঞ্চলত এনেকুৱা দুৰ্গম মই আজি বৰ দুখ লগা কথা, বিগত 17 বছৰত DPIP ৰাজত্ব কৰিছিল। আজিৰ দিনত এইখন অঞ্চলত চাইকেল দি আহিবলৈ বাট পথ নাই, খোজকাঢ়ি লওঁ বোকা চাৰিওফালে মানুহ, এনেকুৱা দুৰ্গম জেগা। তো মই ধিক্ষা দিছোঁ বিপ্লৱ দলক যে 17 বছৰ এই অঞ্চলৰ ৰাইজৰ লগত প্ৰতাৰণা কৰিছে। ইহঁতৰ এই প্ৰতাৰণাৰ ফল ইহঁতে নিশ্চয় ভুগিব। আৰু মই এই অঞ্চলৰ ৰাইজৰ এটা আশা দিওঁ, আমাৰ যি বিটিআৰত পূৰণ ডাঙৰীয়া নেতৃত্বত UPPL BJP GSPৰ চৰকাৰ আছে। আগন্তুক দিনত এই অঞ্চলৰ বাটপথ আমি মানে বেছি নহ'লে অলপ হ'লেও আমি শিলগুটি পেলাই হ'লেও এই অঞ্চলৰ যাতায়াত ব্যৱস্থা আমি সুচাৰু কৰিম। এইটো আমি এই অঞ্চলৰ বাসীক এটা বিশ্বাস আৰু প্ৰতিশ্ৰুতি দিম। ধন্যবাদ। এই খেলখনৰ যোগেদি নৱপ্ৰজন্মক কি আহ্বান জনাব আপুনি? মই আজিৰ খেলখন নৱপ্ৰজন্মৰ কাৰণে এইটো এটা বিশেষ এটা বাৰ্তা যে ইমান দুৰ্গম অঞ্চলত এই অঞ্চলৰ মহিলাসকলে যে আজি খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে, এইটোৱে নৱপ্ৰজন্মৰ এটা বিশেষ এটা বাৰ্তা। মই সকলো নৱপ্ৰজন্মক যুৱসকলক অনুৰোধ কৰোঁ, আপোনালোকে খেলৰ প্ৰতি খেলৰ যোগেদি গোটেই দেশক ৰাজ্যক আপোনালোকে প্ৰতিনিধি কৰক আৰু এই অঞ্চলৰ দেশৰ নাম ৰাজ্যৰ নাম উজ্বলাই তোলক। এইটো মোৰ আশা। আমাৰ উদাহৰণস্বৰূপে আমি লাভলীনা বৰগোহাঁই হিমা দাসৰ উদাহৰণ দিব পাৰোঁ। সিহঁতে ইমান কষ্ট ইমান ষ্ট্ৰাগল কৰি আজি অসমৰ নাম বিশ্বজগতত উজ্বলাই দিছে। আসাম ফোকাস।